চিৰচেনেহী মোৰ ভাষা জননী। চিৰাং জিলা সাহিত্য সভাৰ মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। মই ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য সভাৰ লগত জড়িত। সাহিত্য সভা আমাৰ অসমীয়া জাতীয় জীৱনৰ জাতিৰ এটা প্ৰাণৰ অনুষ্ঠান। এই সাহিত্য সভাক আমি আগুৱাই নিবই লাগিব। চিৰাং জিলাত 2015 বৰ্ষত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈছিল বঙাইগাঁও আৰু চিৰাং জিলাৰ আহ্বানত। এইবাৰ মই বাৰে বাৰে চিৰাং জিলা সাহিত্য সভাক অনুৰোধ কৰিছিলোঁ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা চিৰাং জিলাত পাতিবলৈ। মই চিৰাং জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ আহ্বান শুনি অহা 6 জুলাই তাৰিখে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা এখন চিৰাং জিলাৰ ঢালিগাঁৱত IOCL প্ৰকল্পৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাৰ্যনিৰ্বাহক সভাখন সফল কৰিবলৈ চিৰাং জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে। আৰু এইটো সুখৰ কথা যে BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো মহোদয় এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে। তেওঁ মোকেই দায়িত্ব দিছে এইখন কাৰ্যনিৰ্বাহক সভা কৃতকাৰ্য কৰিবলৈ মই যেন তাত সহায় সহযোগ কৰোঁ। সেই মৰ্মে অহা 6 জুলাইত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। মই কাৰ্যনিৰ্বাহক সদস্যসকলক, মাননীয় সভাপতি মহোদয়ক, সাহিত্য সভাৰ বিষয়ববীয়াসকলক এই কাৰ্যনিৰ্বাহক সভালৈ আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু সাহিত্য সভা মই আগতেও কৈছোঁ যে সাহিত্য সভা আমাৰ জাতীয় জীৱনৰ ৰাজহাড় স্বৰূপ। এই সাহিত্য সভা অসমীয়াৰ প্ৰাণৰ অনুষ্ঠান। বিগত বছৰত যোৱাবাৰ বজালী সাহিত্য সভাৰ অধিৱেশনে অসম সাহিত্য সভালৈ এক প্ৰাণৰ সঞ্চাৰ যেন কঢ়িয়াই আনিছে। বজালী অধিৱেশনে অসম সাহিত্য সভাৰ অধিৱেশন বহুদূৰ উন্নত কৰি তুলিছে। মই এই চেগতে অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰমুখ্যে বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। বজালী অধিৱেশনক, পাঠশালা অধিৱেশনক আদৰ্শ হিচাপে লৈ অনাগত দিনৰ অধিৱেশনবিলাকো এনেকুৱা সুন্দৰ হওক, তাকে মই কামনা কৰিছোঁ। আৰু এই 6 জুলাইৰ যিটো অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা ঢালিগাঁৱত অনুষ্ঠিত হ'ব, সেইটো যেন সফল হয় তাৰে কামনা কৰিছোঁ। নমস্কাৰ।